কি খবৰ সকলোৰে পুনৰবাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি আহিলোঁ মই ঢেকীয়াজুলিলৈ আৰু ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, যিহেতু মোৰ ভাগিনীৰ অহাকাইলৈ জন্মদিন আৰু তাৰ বাবে মই ঢেকীয়াজুলি আহিলোঁ। অহাকাইলৈ আজি 8 তাৰিখ, কাইলৈ 9 তাৰিখে আমাৰ ত্ৰিচিকাৰ মানে ৰুহিৰ মানে মোৰ ভাগিনীৰ জন্মদিন। ভিডিঅ'টো আপোনালোকে এতিয়া চাই যাওক। জান তুমি ফুলিও পিন্ধিলা, চাওঁ জান। ই তাতে আছিলে। জান এফালে চোৱা, এইটো বজাই দিয়া আকৌ, বজাই দিয়া বজাই দিয়া বজাই দিয়া। বজাই দিয়া। নাচি দিয়া, নাচি দিছে। অ' বা আমাৰ জানে নাচিছে। নাচা নাচা জান নাচা। অ' বা আকৌ নাচা, আকৌ নাচা, আকৌ নাচা। নাচা। বাবা ধুনীয়া হৈছে দেই, ধুনীয়া হৈছে। এইটো লোৱা। এইটো 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 তোমালৈ আনিছোঁ। তোমালৈ আনিছোঁ, এইটো পিন্ধিবা দেই জান। নাচিছে ৰ জান, ভাল লাগিছেনে? চোৱাচোন তোমালৈ আনিছোঁ। এইটো টুপি, এইটো টুপি, এইটো 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 পিন্ধিব লাগিব। এইটো এইটো টুপিটো ভাল লাগিছেনে জান? এইটো টুপিটো পিন্ধাই দেচোন চাওঁ। চুলিখিনি চাচোন হেৰি হৈ গৈছে। এইফালে বাবা বাবা ধুনীয়া লাগিছে দেই। অ' ভাল পাইছে জান, ধুনীয়া লাগিছে দেই। জান হাঁহি এটা মাৰি দিয়া। এইফালে বাবা ধুনীয়া লাগিছে দেই। আৰু এইযোৰ পিন্ধিবা। খুলি দিলা টুপিটো, খুলি পেলালা যে। কি হামিয়া, কাইলৈ পিন্ধিবা নেকি? আজি মানে হৈ গ'ল। অজান 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 মিউটো মাতোনে? অজান মিউটো মাতোনে? অজান মিউটো মাতো। অজান জান অজান মিউটো মাতোনে? মিউ মিউটো মাতো, মিউটো মাতো জান। অ' মেৱা মিউটো মাতো, মিউটো মাতোনে? মিউটো মাতো। অঁ নালাগে, অঁ ঠিক আছে দেই নামাতো।
এইটো বজাই দিছোঁ। আমাৰ ৰুহিৰ এই শুভ জন্মদিনত আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, তাই যাতে ধুনীয়াকৈ ডাঙৰ হয়, তাই যাতে আগবাঢ়ি যায়। আপোনালোকৰ সেই আশীৰ্বাদ সদায় আছে আৰু সদায় থাকিব, আৰু আপোনালোকে তাইক সদায় আশীৰ্বাদ কৰিব। আৰু মোৰ লগত চাওকচোন, তাই একদম কেনেকৈ যে চাই, তাই মোক মানে বহুত দিনৰ মূৰত দেখিছে, আৰু নাজানো তাই চিনি বা পাইছেনে নাই মোক, কিন্তু কিবা এটা হ'লেও চিনি পাব, কাৰণ মই আহি পাওঁতে তাই বহুত ধুনীয়াকৈ হাঁহি এটা মাৰিছে, আৰু মই দাঙি লওঁতে ধুনীয়াকৈ মোৰ কোলালৈ আহিছে। আৰু তাই দেখিছেনে এনেকৈ ধুনীয়াকৈ বহি থাকে আইতাকৰ লগত। আৰু ৰাতিপুৱা মানে তাইৰ আজি জন্মদিনৰ দিনা, তাই চাওক বিচনাত ৰাতিপুৱা এয়া শুই উঠিছে আৰু সাৰ পাই চকু মেলি চাই আছে। মই তাৰ পৰাই ভিডিঅ' কৰিলোঁ আপোনালোকক দেখুৱাবলৈ। আৰু তাই ইমান বেছিকৈ আমনি নকৰে, কিন্তু যেতিয়া মানে খোৱা সময় হয়, যেতিয়া মানে তাইৰ টাইম হৈ যায়, তেতিয়া তাই অকণমান। আৰু আমি ৰাতিপুৱা সকলোৱে গা পা ধুই মেলি চবেই মন্দিৰলৈ মানে যাবলৈ ওলালোঁ। এফালে মাক, তাৰপাছত ভিনদেউ আগত বহিছে, টিকলিও আগত, মই আছোঁ, আৰু আমি এতিয়া মন্দিৰলৈ গৈ আছোঁ। ইয়াতে গুপ্তেশ্বৰ মন্দিৰ, শিঙৰি মন্দিৰ বুলি কয়, তালৈ আমি গৈছোঁ। এতিয়া ৰাতিপুৱা 9টা বাজিছে, আৰু 9টা বজাত আমি ওলাই দিছোঁ মন্দিৰলৈ। মন্দিৰত সেৱা কৰি চবেই তাৰপাছত আকৌ আমি আহিব লাগিব, মানে তাইৰ বাৰ্থডে য'ত মানে পতা হৈছে, মানে ৰেষ্টুৰেণ্টখনত, আৰু সেইকাৰণে আমি লৰালৰিকৈ তালৈ গৈছোঁ। আৰু গৈ পেলাই তাত সেৱা কৰি তাইৰ হৈ শৰাই দি তাৰপাছত আমি আকৌ আহিব লাগিব ৰেষ্টুৰেণ্টখনলৈ, তাইৰ য'ত বাৰ্থডে পাৰ্টিটো দিয়া হৈছে। আৰু আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক, প্ৰত্যেকটো বস্তু আপোনালোকক দেখাই গৈ থাকিম। আমি অলপমান দূৰ আছিলে যিহেতু, সেইকাৰণে আমি গৈ পাওঁতে অকণমান সময় লাগিছিলে। তাৰপাছত আমি মন্দিৰ পালোহি। মন্দিৰ পাই চবেই সেৱা ল'লোঁ, আৰু এইফালে তাই মাকৰ কোচত উঠি আছে, হাঁহি আছে, অকণমান নাৰ্ভাছ মাৰিছে যিহেতু তাই বহুত মানুহ দেখিছে আজি, সেইকাৰণে। আৰু মই এই গুপ্তেশ্বৰ মন্দিৰলৈ আৰু এবাৰ আহিছিলোঁ, সেইবাৰ বাৰ বাৰ্থডে আছিলে, তো তেতিয়া আমি শৰাই দিবলৈ আহিছিলোঁ। আৰু আজি ছেকেণ্ড টাইম আহিছোঁ মোৰ টিকলিৰ বাৰ্থডে বুলি ইয়াতে শৰাই দিবলৈ। আৰু চাকি জ্বলাইছে বাই, চাকি জ্বলাই বাহিৰত চাকি জ্বলাবলৈ দিয়ে, আৰু বাহিৰতে চাকি জ্বলাইছে। তাৰপাছত আমি মন্দিৰৰ ভিতৰলৈ যাম, যিহেতু তাত চাকিটো জ্বলোৱা নহয়, তাত সেৱা ল'ব পাৰি। আৰু আপোনালোকক চৌপাশটো দেখুৱাই দিছোঁ। মন্দিৰত সেৱা কৰি মেলি হ'ল, তাৰপাছত সেৱা কৰি মেলি আমি লাহেকৈ ওলাই আহিলোঁ। আৰু ওলাই অহাৰ পাছতে আকৌ প্ৰসাদ দিলে, যিহেতু আমি শৰাই দিয়া হৈছিলে, শৰাইৰ পাত দিলে। ইয়াত এটা পুখুৰী আছে, আৰু সেই পুখুৰীটোত বহুত কাছ আছে, আৰু আমি মন্দিৰৰ পৰা ওলাই আহি কাছ চালোঁ। কাছক ইটো সিটো কিবা কিবি দিলে, কাছবিলাকে খায়। আৰু সেয়া চাই মেলি তাইক এজন মানুহে পালে, আৰু তাহাঁতে কথা পাতিছে, বা আমি সকলো ৰৈছোঁ। ৰোৱাৰ পাছত কথা বতৰা পাতি মেলি তাৰপাছত চৌপাশটো চালোঁ, যিহেতু আকৌ বহুত দিনৰ মূৰত আহিছোঁ, আকৌ বা কেতিয়া আহিম। তো লাষ্ট বছৰত মই আহিছিলোঁ, আকৌ এইবাৰ আহিবলৈ পালোঁ, যিহেতু টিকলিৰ বাৰ্থডে আছিলে, আৰু তাইৰ বাৰ্থডে বুলি মই আজি আকৌ আহি গ'লোঁ ইয়ালৈ। শিঙৰি মন্দিৰ আপোনালোকেও হয়তো আহিছে, আৰু আপোনালোকে কমেণ্ট কৰিবচোন, ঢেকীয়াজুলি শিঙৰি মন্দিৰ কোন কোন আহিছে। আৰু এইফালে এয়া শৰাইৰ পাত, আৰু ইয়াতে সেন্দুৰ দিয়ে। এয়া দেখিছে, মই যিটো পলিথিন লৈ আছোঁ তাত সেন্দুৰ এনেকৈ কিবা কিবি দিয়ে তাত সেৱা কৰোঁতে। আৰু লগতে সেয়া শৰাইৰ পাত পলিথিনত দি দিছে, প্ৰসাদ, কল, গোটেই ফল মূলখিনি আছে। তাৰপাছত আমি চব লৈ মেলি চব উঠিলোঁ, আৰু ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি তাৰপাছত যিহেতু ৰাতিপুৱা আমি চাহ একাপ খাই যোৱা, যিহেতু মন্দিৰলৈ গৈছিলোঁ, সেইকাৰণে আহি আকৌ আমি কিবা এটা খাই ল'বলগীয়া হ'ল। খালোঁ, খাই মেলি হোৱাৰ পাছত আমি আকৌ ৰেডি হৈ ৰেষ্টুৰেণ্টলৈ গ'লোঁ। আৰু ৰেষ্টুৰেণ্টত কি হ'ল কি নাই আপোনালোকক দেখুৱাই গৈ থাকিম। আৰু এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ, ঘৰ পামগৈ। আৰু ঘৰ পোৱাৰ পাছত আমি আকৌ ৰেডি হৈ এয়া ৰেষ্টুৰেণ্ট আহি পালোঁহি। যিহেতু
কেক কাটা পৰ্বটো বাহিৰত হেয়া দেখিছে আপোনালোকে সেইখিনিত সজাই দিছে আৰু তাতে ডেকোৰেশ্যন কৰি দিছে তাত আমি কেক কটা হৈছে তাৰ বাহিৰত এনেদৰে কেক কটা মানে পৰ্বটো ইয়াতে ডেকোৰেশ্যন কৰি ইয়াতে কৰি দিয়া হৈছে বাকি ৰেষ্টুৰেণ্টৰ ভিতৰত খানা খোৱাটো হৈছে আৰু ইয়াত কেক কাটি হোৱাৰ পাছত সব আহি পোৱাৰ পাছত তাৰ পাছত সবেই ৰেষ্টুৰেণ্টত গৈ খালেগৈ আৰু কেনেকুৱা লাগিছে আপোনালোকে প্লিজ জনাব আমি বহুত এনজয় কৰিলো বহুত ভাল লাগিলে বহুত ধুনীয়াকৈ দিনটো পাৰ হ'ল আৰু সকলোৱে আপোনালোকে টেক আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰ তাইৰ সকলোৰে ভাল হয় আপোনালোকৰো ভাল হয় বাকি পৰিবেশটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব আৰু কাষতে এটা ধুনীয়া ডাঙৰ পুখুৰী আছিল আৰু আপোনালোকে যেহেতু মোৰ ভিডিঅ'ৰ যোগেদি প্ৰত্যেকটো বস্তু চাই থাকিবলৈ পায় আৰু কেনেকুৱা লাগিছে সেইভাবে কৈছো আপোনালোকে কমেন্ট কৰিব মোৰ ভাল লাগিব Happy birthday, Cora. Happy birthday, Cora. Happy birthday to you. Kung saya sa kime? Kime na niya babat saya. या सकता एकदम केक से काटी मिली होৱাৰ পাছত পোলাত উঠি আছে সবেই খাই হোৱাৰ পাছত লাষ্টত আমিও খাবলৈ বহিলোগৈ আৰু আমাৰো অকণ ভোক লাগিছিল যেহেতু সেইকাৰণে আমি ৰেষ্টুৰেণ্টলৈ আহিলো আহি মিলি আমিও খাবলৈ আৰম্ভ কৰিলো হেফালে বাহঁতেও খাবলৈ লৈছে আৰু আমিও খাবলৈ বহিছো এগৰাকীক খোৱাৰ পৰা উঠিছে আৰু খোৱাৰ পৰা উঠি চকুটুকু ফুলাই লৈ মোমায়েকৰ কোচত উঠিছে তাই চাউনি চাওক বাকি আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ থ্যাংক ইউ সকলোকে আৰু মোৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি দিব যিসকলে সাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু সকলো ভালে থাকক আৰু আগন্তুক দিনবোৰ সকলোৰে ভাল হওক মোৰ চেনেলত নতুন ভিডিঅ' মই আপোনালোকলৈ লৈ আহি থাকিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আজিলৈ ইমানেই ভিডিঅ'টো থ্যাংক ইউ সকলোকে বাই বাই